যোৱা বছৰৰ পৰা বিটিআৰত ডুৰাণ্ড কাপ আয়োজন হৈ আছে 133rd ডুৰাণ্ড কাপ এই বছৰত আমাৰ বিটিআৰ অঞ্চলত কোকৰাঝাৰত আয়োজন হ'ব ইয়াৰে ট্ৰফিটোৰ এতিয়া চলি আছে তো ইয়াৰ কাৰণে ইমান ডাঙৰ ইভেন্ট আজি ডুৰাণ্ড কাপ 133rd ডুৰাণ্ড কাপ আয়োজন কৰিব আমাক সুবিধা দিয়াৰ কাৰণে ভাৰত চৰকাৰ আৰু ফুটবল ফেডাৰেশ্যন অফ ইণ্ডিয়া অসম চৰকাৰ আমি বিটিআৰ তৰফৰ পৰা তেওঁসকলক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ তামোলপুৰ আজি ট্ৰফি টুৰটো ইয়াত আনাৰ কাৰণে ইনক্লুড কৰাৰ কাৰণে মই তামোলপুৰ বাকীৰ হৈ ধন্যবাদ জনাইছোঁ আজি আমি বিটিআৰ অঞ্চলত বিভিন্ন ইভেন্ট আজি আয়োজন কৰি আছোঁ ইয়াৰে অন্যতম ডুৰাণ্ড কাপ হয় আমি ইয়াৰ আগত ডুৰাণ্ড কাপ ক'ত হয় কি হৈছিল আমি গম পোৱা নাছিলোঁ কাৰণ আজি বিটিআৰত শান্তি অহাৰ লগে লগে ডুৰাণ্ড কাপ ISL বা ডিফাৰেণ্ট ইয়াৰ ইভেন্ট যি ইভেন্টত নেশ্যনেল লেভেলৰ হয় ইণ্টাৰনেশ্যনেল লেভেলৰ হয় আজি আমি বিটিআৰে আয়োজন কৰিব পাৰিছোঁ ইয়াৰ একমাত্ৰ হ'ল বিটিআৰৰ শান্তি আৰু এই শান্তিৰ আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ছেক্ৰিফাইচ আছে প্ৰমোদ বড়ো ডাঙৰীয়াক ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আজি তামোলপুৰৰ বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি সহায়ৰ হাত আগবঢ়াইছে সহায় কৰিছে ইয়াৰ কাৰণে আজি বিটিআৰৰ ডিফাৰেণ্ট ইভেন্টবিলাক আয়োজন কৰাৰ কাৰণে আমি ইয়াত সহজ হৈছে আপোনালোকে আৰু গম পায় যোৱা বছৰ আমি এছিয়ান খোখো ইয়াত আয়োজন কৰিছোঁ তামোলপুৰ এইখন পথাৰতে তো এইটো আমাৰ কাৰণে গ্ৰেট এচিভমেণ্ট আছিল ইয়াৰ পিছত ডুৰাণ্ড কাপ আমাৰ কাৰণে গ্ৰেট এচিভমেণ্ট তো মই আশা ৰাখিছোঁ ডুৰাণ্ড কাপ আমাৰ ফুটবল মাত্ৰ নহয় ডুৰাণ্ড কাপ আমাৰ কাৰণে বিটিআৰ কাৰণে শান্তিৰ এটা বাৰ্তা এইখিনিয়ে বিটিআৰ অঞ্চলত আজি ডুৰাণ্ড কাপ আয়োজন কৰা যি স্কোপ পাইছে ইয়াৰ জৰিয়তে আজি ফুটবলৰ যিখিনি ল'ৰা ছোৱালী আমাৰ গাঁৱলীয়া অঞ্চলত বহুত ল'ৰা ছোৱালী আছে যিসকলক সুবিধা দিয়াৰ লগে লগে তেওঁসকলৰ প্ৰতিভা ওলাই আহে গতিকে আজি প্ৰতিভা সন্ধানত আমি ছাকচেছ হৈছোঁ আৰু ফুটবল ডুৰাণ্ড কাপ আয়োজন কৰাৰ লগে লগে ইয়াত ফুটবল FC বড়োলেণ্ড ফুটবল FC আমি ইয়াত গঠন কৰিব পাৰিছোঁ আৰু বড়োলেণ্ড ফুটবল FCৰ জৰিয়তে আজি ভাৰতৰ বিভিন্ন ৰাজ্যত আজি আমাৰ প্লেয়াৰসকলে বিটিআৰৰ বড়োলেণ্ডৰ নাম লৈ অংশগ্ৰহণ কৰিব পাৰিছে মই আশা কৰিছোঁ ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ বড়োলেণ্ড ফুটবল FCয়ে এটা সময়ত আগভাগ ল'ব পাৰিব আৰু এইটোৱে আমাৰ গ্ৰেট এচিভমেণ্ট বুলি আমি ক'ব বিচাৰিছোঁ বিটিআৰ অঞ্চলত এতিয়া শান্তি বাতাবৰণ কাৰণে আমি এভৰি ছাইডত আজি ইয়াত আগবাঢ়ি আছোঁ